মই আছো বৰ্তমান ৰংঘৰৰ বাকৰিত আৰু এয়া মোৰ পিছফালে আছে ৰংঘৰ। মই আছো বৰ্তমান ৰংঘৰৰ বাকৰিত আৰু মোৰ একেবাৰে সন্মুখতে আছে ৰংঘৰ। তো এইটো ৰংঘৰ সঁচাকৈ বিৰাট ধুনীয়া ৰংঘৰ। সঁচাকৈ আপোনালোকেতো ৰংঘৰৰ বিষয়ে প্ৰায় বহুতেই জানে, তথাপিও মই যিহেতু আহিছোঁ এইবাৰ ফাৰ্ষ্টবাৰ, তো সেইকাৰণে দেখাইছোঁ আৰু আপোনালোকক। ভিডিঅ'টো একেবাৰে শেষলৈ চাব। আৰু ইয়াতে স্বৰ্গদেউ ৰুদ্ৰসিংহই মানে যেতিয়া বিহু পাতিছিলে, বিভিন্ন ধৰণৰ খেল ধেমালি পাতিছিলে, তো ইয়াতে পাতিছিলে আৰু ৰজাই ওপৰৰ পৰা পৰিৱেশন কৰিছিলে ইয়াতে। আৰু ফিল্ডখন চাওক এবাৰ, বিৰাটেই ডাঙৰ, বিৰাটেই ধুনীয়া। তো সঁচাকৈ বিৰাটেই ধুনীয়া লাগিছে। আপোনালোকে যোনে যোনে আহিছে তেওঁলোকেতো জানে, আৰু যোনে অহা নাই এবাৰ আহি চাব, বিৰাটেই ভাল লাগে। মানে মোবাইলত চোৱা আৰু নিজৰ চকুৰে চোৱা বহুত পাৰ্থক্য আছে। তো সঁচাকৈ বিৰাটেই ভাল লাগিছে। তো আৰু এবাৰ ভিতৰলৈ যাই দেখাম বাৰু, যাব পাৰোঁ যদি। ৰংঘৰৰ ওচৰলৈ যাই আছোঁ এতিয়া বৰ্তমান। আৰু ধুলিয়া, আমাৰ ধুলিয়া। তুমি ড্ৰেছ ধুনীয়াকৈ আহি আছো না মই। নিজে আহি থাকিম। ওপৰত যাব পাৰি নে নোৱাৰি? বা মস্ত দেখোন ভিতৰত, ন? ভিতৰত মস্ত প্ৰকাণ্ড। অঁ, দেখাত বাহিৰৰ পৰা সৰু হেন লাগে। তো ওপৰৰ ৰাস্তা আমি বিচাৰিয়ে পোৱা নাই, কোনফালে যায় বিচাৰি আছোঁ এতিয়া। ওপৰত যাব পাৰিলে একবাৰ ভাল আছিল ন? এই মানে কোনোবা এটা থাকিব লাগে কিনে লৈ চৈ যাৱা, মানে সেনেকা টাইপ মানুহ। ইফালে এইমাত্ৰ আহিলোঁ মই, নাই জেগা ইফালে নাই। ইফালে এইমাত্ৰ আহিলোঁ, এয়া ইফালেদি আহিছিলোঁ মই, সিফালেদি সোমাইছোঁ, এনেকৈ কৰিলে ইফালেদি আহিলোঁ। অ' এই ওপৰত যাব পাৰি না? হা? আধালৈকে হ'লেও যাম গাইজ, আধালৈকে যাবা। তো ওপৰৰ ফালে বন্ধ কৰি ৰাখিছে, কিয় নাজানো। আমি তথাপিও এনে সোমাই এবাৰ ফিলটো লৈ লওঁ নে কি ৰংঘৰত আহাৰ। তো এইপিনে এইবোৰ এনেকৈ দিয়া আছে, মানে ওপৰত যাব নোৱাৰি, কিবা বনাই আছে চাগে। ওপৰত যাব পাৰিলে এবাৰ ভাল লাগিল হয়, দেখাব পাৰিলে। তো এইফালে পূৰা কাম কৰি আছে, তো সেইকাৰণে তলৰ পৰাই চাই যাওঁ আৰু। এক, দুই, তিনি। কিনা অলপ, পেটটো ডাঙৰ হৈছে তোৰ। ওপৰতে ফটো বিয়া। তো আমি বহুত টাইমে থাকিলোঁ ইয়াতে, বিৰাটেই ভাল লাগিল। আৰু দিনতে আহিছিলোঁ, কিন্তু মানে ৰাতিৰ দৃশ্যটো এবাৰ চাব বিচাৰোঁ, তো সেইকাৰণে অলপমান গধূলিলৈকে থাকিলোঁ। সঁচাকৈ বিৰাট ধুনীয়া ন শিৱসাগৰখন, সঁচাকৈ বহুত ধুনীয়া, বহুত ধুনীয়া চাব লগা জেগা আছে। আশা আছিল শিৱসাগৰত আহিম, ৰংঘৰ, কাৰেংঘৰ এইবিলাক চাম। আজি কাৰেংঘৰ চোৱা নহ'ল, কালি চাম, কিন্তু বহুত ভাল লাগি আছে। তো আমি বেছিদিন থকাকৈ ইয়াত অহা নাই, সেইকাৰণে আমি যিমানখিনি পাৰোঁ সিমানখিনি চাই লৈছোঁ ধুনীয়াকৈ। তো মই ব্লগকেইটা
বেছি দীঘলকৈ নিদিলেও মানে পাৰ্টকৈ দিম বুলি ভাবিছোঁ আৰু হয় নেকি কিন্তু মই 1-2 দিনতে মানে যিমানখিনি পাৰোঁ চাবৰ কাৰণে চেষ্টা কৰি আছোঁ কাৰণ বেছি দিনৰ কাৰণে যিহেতু অহা নাই তো সেয়ে আৰু এইপিনে চাওক ইমান মহৰ যুঁজ ইমান ধুনীয়াকৈ লাগিছে মানে বহুত ধুনীয়াকৈ দেখাইছে আৰু মানে আমাৰ পৰম্পৰাখিনি বিৰাটেই ভাল লাগে আহি কিনে লাইট চাইট জ্বলিলে আৰু বেছি ভাল লাগিল হয় আৰু এটা বিশেষ কথা আজি হ'ল লক্ষী পূজা হয়নে ভিডিঅ'টো দিওঁতে অলপ দেৰি হ'ব পাৰে বাৰু ইডিট কৰাতে অলপ টাইম লাগে যিহেতু মই ইমান নাজানো নিজে কৰোঁ তো সেইকাৰণে আৰু আজি লক্ষী পূজাৰ দিনাখন আমি শিৱসাগৰত আছোঁ ঘৰলৈ অলপ মনত পৰি আছে কাৰণ প্ৰত্যেকবাৰে মাৰ লগত অলপ সহায় কৰি দিওঁ মাক ন তো তাৰ কাৰণে অলপমান মিছ কৰি আছোঁ আৰু যিমান যি নহওক ভাল লাগিছে ইয়াতো ভাল লাগিছে তো ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোক এনেকৈ ছাপোৰ্ট কৰি যাব শ্বেয়াৰ কৰি দিব ছাপোৰ্ট কৰি যাব যাতে মই আগলৈও আৰু ভাল ভাল ভিডিঅ' বনাব পাৰোঁ তো আজিলৈ বাই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বহুত জলদি এইটো মোৰ ষ্টাইল কোৱা তো বাই আজি